প্ৰথমতে মই আপোনাক ক'ব যাওঁ যে ৰিয়ান টিভিৰ মেইন উদ্দেশ্যটো আছে যে অসমত যিসকলে ফিটনেছ লাভাৰ হয় গাঁৱে ভূঞে য'তে নাথাকক কিয় তেওঁলোকে যাতে মিনিমাম লেভেলৰ যোনখিনি চাইণ্টিফিক বেচিছৰ ওপৰত ছাপ্লিমেণ্টেশ্যন নিউট্ৰিশ্যন সেইখিনি জানে আৰু সেইকাৰণে মই এই ভিডিঅ'বোৰ বনাওঁ যাতে আপোনালোকে শ্বেয়াৰ কৰক যাতে চবে এই ভিডিঅ'সমূহ পায় আৰু অসমীয়াত ভালদৰে বুজিব পাৰে ছাবস্ক্ৰাইব ঘৰতে কেনেকৈ বেষ্ট প্ৰি-ৱৰ্কআউট উইদাউট ছাপ্লিমেণ্টেশ্যন আপুনি বনাব পাৰে সেইটো এইটো ভিডিঅ'ত ডিছকাছ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব প্ৰথম ফুড চ'ৰ্চটো হৈছে বুট আৰু মগু 50 গ্ৰাম বুট মগু আপুনি মিক্স কৰি পেলাই তিয়াই থ'ব ৰাতি গাজি ওলালে ভাল হয় কাৰণ ইয়াত আপুনি এছেঞ্চিয়েল কাৰ্বহাইড্ৰেট যি আপোনাৰ এনাৰ্জি প্ৰভাইড কৰিব জিমত লগতে অলপমান প্ৰটিন পাব আৰু যোনটো ফাইবাৰ মাত্ৰা অতিশয় ইয়াত পাব বেছি আৰু ফাইবাৰটো জানে মই আগৰ ভিডিঅ'বোৰতো কৈ গৈছোঁ আপোনাৰ ডাইজেশ্যনত হেল্প কৰিব এইটো কাৰ্বহাইড্ৰেট চ'ৰ্চটো আপোনাৰ প্ৰি-ৱৰ্কআউটত ভাল কাম কৰিব এইটোৰ আপোনাৰ কষ্টিং পৰি গ'ল 2 টকা আৰু এতিয়া আহিল ছেকেণ্ডত বাদাম এইটো বাদাম কেঁচা বাদামো হ'ব পাৰে তিয়াই থ'ব ৰাতি আৰু কেঁচা বাদামটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত হেল্ডি ফেটছ আছে যিটো ফেটছৰ আমাৰ দৰকাৰ সেইটো ফেটছ পাব আৰু এইটো আপোনাৰ কষ্টিং পৰি গ'ল 2 টকা থাৰ্ডত আহিলে আমাৰ প্ৰটিন চ'ৰ্চৰ ভিতৰত এগ হোৱাইট 2টা এগ হোৱাইট আমি খাই যাম জিমলৈ যোৱা আধা ঘণ্টাৰ আগত আৰু এই প্ৰি-ৱৰ্কআউটটো আপোনাৰ আধা ঘণ্টা আগত খাই যাব লাগিব চ' 2টা এগ হোৱাইটত আমি এৰাউণ্ড 10 গ্ৰাম প্ৰটিন পাম আৰু ইয়াতো কষ্টিং আহি গ'ল আপোনাৰ 10 টকা চ' লাষ্টত যোনটো আমাৰ ফ'ৰ্থ আইটেমটো হ'ব সেইটো হ'ব আমাৰ এনাৰ্জি বুষ্ট আপ কৰিবৰ কাৰণে ফেট লছত হেল্প কৰিব সেইটো হৈছে ব্লেক কফি চ' ফ'ৰ্থ আমাৰ যোনটো আমি প্ৰি-ৱৰ্কআউটত ইউজ কৰি আছোঁ ঘৰতে সেইটো হৈছে ব্লেক কফি ই আপোনাৰ মেটাবলিজিম ইনক্ৰিজ কৰিব আগতে এটা ভিডিঅ' বনাই গৈছোঁ ইয়াৰ কষ্টিং পৰি গ'ল 1 টকা 1 টকা সৰু সৰু চেচেট কিছুমান কিনিব পায় আপুনি ৰাখি ল'ব বা আপোনাৰ টোটেল এইটো কষ্টিং আপুনি দেখি পালে যে আপোনাৰ টোটেল কষ্টিংটো পৰি গ'ল অকল 15 টকা 20 দিনো যদি জিম যায় আপুনি 300 টকা আপোনাৰ খৰচা পৰিব চ' এইটো মই ভাবোঁ যে এইটো আপোনাৰ বিৰাটেই ইম্পৰ্টেণ্ট আৰু বেনিফিট হ'ব ইয়াতে আপুনি বুট মগুত কাৰ্বহাইড্ৰেট চ'ৰ্চ পালে এগ হোৱাইটত প্ৰটিন চ'ৰ্চ পালে ব্লেক কফিত মেটাবলিজিম ইনক্ৰিজ কৰা ফেট লছ কৰা চ'ৰ্চটো পালে আৰু যোনটো হেল্ডি ফেটছ সেইটো বাদামত পালে সেইকাৰণে এইটো ভিডিঅ'টো মই বিৰাটেই ভাবি চিন্তি আৰু কম খৰচত কেনেকৈ আপোনালোকে ঘৰতে নিৰ্মাণ কৰিব পাৰে প্ৰি-ৱৰ্কআউট সেইটো লৈ পেলাই মই চিন্তা কৰি এইটো ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ কেনে পালে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো লাইক কৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ছাবস্ক্ৰাইবাৰ বাঢ়িলে ভাল ভাল ভিডিঅ' মই আগবঢ়াই আনিম আপোনালোকক এটা মেণ্টেল ছাপৰ্ট পাম সজাগ অসম সজাগ ফিটনেছ জয় আই অসম